নমস্কাৰ সকলোলৈকে মই ৰীতামণি আৰু আজিৰ কাহিনী হৈছে অংকু ডিংকুৰ অভিযান এখন শিশু উপন্যাস লিখক যুগললোচন দাসৰ আহকচোন আমি আজি এই উপন্যাসখন পঢ়ি চাওঁ স্কুললৈ এখন নতুন কমিকছ লৈ আহিছে বাবলুৱে মোমায়েকে তাক কিনি দিছে বিখ্যাত টিনটিনৰ কমিকছ বাবলুৱে কোনো নতুন বস্তু পালেই লগৰবোৰক দেখুৱাবলৈ স্কুললৈ বেগত ভৰাই লৈ আনে তেনে কৰি সি খুব ভাল পায় তাৰ নতুন বস্তুটো চাবলৈ লগৰবোৰে যেতিয়া উথপ-থপ লগায় সেই দৃশ্য উপভোগ কৰি সাংঘাতিক আনন্দ পায় বাবলুৱে অহংকাৰত ফুলি যায় তাৰ বুকুখনো আৰু গৰ্বৰ সুৰতে সি কয় মোৰ মা দেউতাৰ কথা বাদেই মামা খুৰা মাহী আৰু পেহীয়ে কিবা নতুন বস্তু দেখিলেই মোৰ কাৰণে কিনে পিছদিনাই মোক দি যায়হি আমাৰ ঘৰত থকা যিমান খেলা বস্তু আছে সকলো উপহাৰ পোৱা দেখিছ মোক কিমান মৰম কৰে এইবাৰ যে টিনটিনৰ এডভেঞ্চাৰ কমিকছখন আনিছোঁ বিৰাট ভাল হাঁহিও উঠে পঢ়িলে টিনটিনৰ কোনখন চিৰিজৰ কথা কৈছ অংকুৰে সুধিলে দে ৰেড চি শ্বাৰ্ক সেইখন কমিকছ মই পঢ়া নাই দিবিচোন পঢ়িবলৈ বা এতিয়া কিয় দিম মই পঢ়াই নাই পঢ়াৰ পিছত দিম বাৰু বাবলুৰ কথা শুনি মনে মনে থাকিল অংকুৰ আচলতে অংকুৰে এডভেঞ্চাৰ অফ টিনটিনৰ কমিকছখন পঢ়ি খুব ভাল পায় কিন্তু তাৰেই দুৰ্ভাগ্য যে তেনে কমিকছ এখনো তাৰ নিজাববীয়াকৈ নাই দেউতাকে কিনি নিদিয়ে দামো বহুত বেলিজিয়ামৰ কমিকছ ভাৰতীয় মূল্য 350ৰ পৰা 400 টকা ইমানবোৰ পইচা সি ক'ত পায় বাবলুৰ মুখত নতুন কমিকছখনৰ কথা শুনি চাবলৈ বৰ ইচ্ছা গ'ল ভাবিলে স্কুল ছুটিৰ পাছত বাটতেই একেলগে গৈ ভালকৈ চাব অংকু ডিংকুৰ অভিযানৰ প্ৰথম খণ্ডটো আজি ইমানতে শেষ হ'ল অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু দ্বিতীয় খণ্ডলৈ অপেক্ষা কৰক এখন সুন্দৰ শিশু